আজি মই উপস্থিত আছোঁ অন্য এখন গাহৰি ফাৰ্মত। প্ৰথমে মই গাহৰিখিনি আপোনাক দেখাই ল'ব বিচাৰিছোঁ, আহক। এয়া 4টা আছে গাহৰি। 4টাৰ ভিতৰত মানে এটা মতা, বাকী তিনিজনী মাইকী। বৰ্তমান বয়স 4 মাহ হৈছে। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব চেহেৰা। আহক নেক্সটলৈ যাওঁ। কামত লাগি আছা? আৰু এইফালে দুজনী আছে মাইকী। এই দুইজনী বৰ্তমান প্ৰেগনেণ্ট। গাহৰি মালিকে কোৱা মতে প্ৰেগনেণ্ট হ'ল। এই বাকী ৰুমকেইটা বিশেষ বেয়া লগা নাই ন? ফাৰ্মখন ইমান ধুনীয়াকৈ বনাইছে। এইটো পজিশ্যন, এইটো আচলতে এনেকুৱাকৈ বনাব লাগে, বুজিছোঁ। খৰচটো কমে এনেকৈ, হয়নে? এনেকৈ আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে এবাৰ চাব। কম খৰচত যদি বনাবলৈ ইচ্ছা আছে, কম খৰচত আৰু এনেকুৱা এটা ছিষ্টেম আপোনালোকে কৰিব পাৰে। এনেকুৱা ছিষ্টেম কৰিলে ধৰি লওক পাকা ৱাল চল মাৰিলেতো বহুত টকা খৰচ হয়। তো এনেকুৱা ছিষ্টেমত বহুত কম খৰচতে আপোনালোকে মানে গঁৰাল বনাই ধুনীয়াকৈ পুহিব পাৰিব। বাকী এইফালে এই 3টা খাচী, 3টা খাচীয়ে। এইকেইটা বয়স বৰ্তমান 5 মাহ ৰানিং বৰ্তমান এইকেইটা। আহক এইফালে। আপোনালোকক আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলগীয়া আছে। বস্তুটো এইটো চাই লওক। কাৰণ আপোনালোকে জেগাখিনি দেখা পাইছে, এই জেগা ইমান বেছি নহয়, জেগা কম, খুব ঠেক। মানে ইমান ধুনীয়াকৈ বনাইছে। কম জেগা যদিও খুব ধুনীয়াকৈ এটা ছিষ্টেমত বস্তুখিনি বনাইছে। সেইফালৰ যিখিনি গাহৰি আছে, মানে এইটো টেংকি হয়। তাৰ মানে মলখিনি আহি পেলাই ইয়াতে পৰে। এইটো টেংকিত পৰি যায়। আকৌ এই টেংকিৰ পৰা এই পাইপ দেখা পাইছে আপোনালোকে, এই টেংকিৰ পৰা আকৌ মটৰৰ যোগেদি মানে মলটো বেলেগত মানে তেওঁলোকে ভাগ কৰি দিয়ে। মানে কম জেগাত বহুত ধুনীয়া এটা ছিষ্টেম কৰিছে। চিনি পাইছ? এইটো পাঠাটো। এইটো পাঠাটো আপোনালোকে দেখা পাইছে। এতিয়া চাওক, এই যিখন আপোনালোকে ফাৰ্মখন দেখা পালে, এইফালে ৱাল, এইফালে ৱাল, এইফালে ৱাল, চাৰিওফালে ৱাল। মলখিনি ক'ত পেলাব তেওঁলোকে? এনেকুৱা ধুনীয়া এটা ছিষ্টেম বনাইছে আপোনালোকে চাওক। এইফালে এনেকৈ নলাটো আপোনালোকে দেখিছে, নলা আহিছে। আৰু এইফালে আহক, এইফালে লৈ আহক। এইটো টেংকি দেখিবলৈ পাইছে। আপোনালোকে যদি জেগা যদি কম থাকে, এনেকুৱা ছিষ্টেমত আপোনালোকে বনাই পুহিব পাৰে, অসুবিধা একো নাই। ডাইৰেক্ট টেংকিত পেলাই দিব। আৰু টেংকিত যদি ফুল হয়, সেইটো আৰু বেলেগ পদ্ধতি আছে। টেংকিৰ পৰা উলিয়াই বেলেগত পেলাই দিব ন। বৰ্তমান ৰুম কেইটা আছে? 7টা আছে ন। এইফালে এটা 2টা, ইয়াত 2টা বনাব। ইফালে 8টা ৰুম, 8টা আছে ন। ৰুম বৰ্তমান 8টা আছে। গাহৰি ফাৰ্মখন এফালৰ পৰা ধুনীয়াকৈ এবাৰ দেখাই দিলে ভাল লাগিব। কিয় ইমান ধুনীয়া ফাৰ্ম, মানে কম খৰচত বনাইছে খুব। এই ছিষ্টেমটো মানে মই ভাল পাইছোঁ, বিশেষকৈ মই ভাল পাইছোঁ। আজি এনেকুৱা ছিষ্টেমটো মই আৰু আগতে আৰু কেইবাটাও ভিডিঅ' মই দিছোঁ, কিন্তু আজি এনেকুৱা ছিষ্টেমটো আজি প্ৰথম দেখিছোঁ। ছিষ্টেমটো বেয়া নহ'ব, ভাল হ'ব। কাৰণ ৱাল মাৰিলে আপোনাৰ হাৱা চাৱাও নোসোমাব, ধৰি লওক বতাহ চতাহৰ পৰা আদি কৰি। এনেকুৱা ছিষ্টেম কৰিলে আপোনাৰ হাৱাটো পাই থাকিব, আৰু কিবা মুকলি লাগে, মুঠতে চাফা লাগে, আৰু খৰচটো কম, নহয়নে? আজি এটাই ভাগ্য বেয়া, যিজন মালিক, গাহৰি ফাৰ্মখনৰ মালিক মানে আজি ঘৰত নাই, বেলেগলৈ গ'ল। অকল তেওঁ গাহৰি ফাৰ্মে নাই, বহুত কিবাকিবি আছে। ডাঙৰ এজন উদীয়মান ব্যৱসায়ী হয় তেওঁ। গাড়ী ব্যৱসায় আছে, লগতে খেতি বাতিৰ পৰা আদি কৰি গোটেইখিনি আছে তেওঁ। আজিৰ ভিডিঅ'টি ইমানেই। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ।